নমস্কাৰ বন্ধু, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি মানে ভিডিঅ'টো বেলেগতকৈ বেলেগ বনাইছোঁ, মানে কেলৈ বেলেগতকৈ বেলেগো নহয় আৰু যেনিবা দিয়া এনে আৰু এনে জাষ্ট বনাবলৈ মন গ'ল, মানে এনে বনাই লৈ আহিলোঁ। মানে এনে বেলেগ টপিক নাছিল যে এই পানীখিনিৰ ওপৰতে বনাই দিছোঁ এটা। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। থেংক ইউ। আজিকালি টাউনবোৰৰ অৱস্থা কিয় গম পায়? পানী তলতে টাউনবোৰ থাকে, এই জাবৰবোৰ কাৰণে থাকে। এই জাবৰবোৰ যদি আমি চফা কৰি দিয়া নহয়, এটা লিক হৈ পিনে পানীখিনি পথাৰলৈ গুচি গ'ল হয়। এতিয়া বস্তুবোৰ ইয়াত থকাৰ কাৰণে বস্তুবোৰ মানুহে চাফ চিকুণ নকৰাৰ কাৰণে ডাষ্টবিন বুলি ভাবি পিনে মানুহবোৰে তাত জাবৰবোৰ পেলোৱাৰ কাৰণে আজি পানী এনেকৈ মানুহৰ বাৰী বা ৰাস্তাৰ ইপাৰ সিপাৰ হৈছে, মানে গম পাইছে। যদি এইখিনি আমি যদি ভালদৰে মানুহবোৰে চাফ চিকুণ কৰি পিনে আমি যদি ড্ৰেইনটো আমাৰে চফা কৰি থওঁ বা কিবা এটা কৰিবলৈ থওঁ বুলি যদি থয়, তেতিয়া কেতিয়াও পানী নহয়, গম পাইছে। এইটো হৈছে ধেমাজি 4 নং ৱাৰ্ড। যিহেতু ইয়াত মই সৰুৰ পৰাই আছোঁ, প্ৰায় ইয়াত সৰুৰ পৰাই মানে পানী এনেকৈ দেখিছোঁ, মানে আহি থকা প্ৰায় ৰাস্তা কাষৰ কেইঘৰমান মানুহে মানে জাবৰবোৰ পেলাই মানে ড্ৰেইনটো বন্ধ কৰি আছে পূৰা। দোকান খুলিব পাৰিছে নাই? দোকান খুলিব পাৰিছে নাই? পানী সোমাইছে। এইটো কিমান বছৰৰ পৰা আপোনালোকে পাই আছে এইখিনি পানী? কিমান বছৰৰ পৰা পাই আছে এইখিনি পানী? এইটো এমাহ দুমাহ হ'ল আৰু। তাৰ ৱাৰ্ড মেম্বাৰে চাইছেহি নাই? ৱাৰ্ড মেম্বাৰে চাইছেহি নাই? ৱাৰ্ড মেম্বাৰে চাইছে পানী চানীবোৰ? ঠিকে আছে। আপোনালোকক কৈছোঁ পানীটো কি কাৰণে বাঢ়িছে, মই কৈছোঁ মানে যোনবোৰ মানুহ আছে না, সিহঁতি মানে কি কৰে, এইবোৰ জাবৰ জোঁথৰবোৰ এনেকৈ মানে ড্ৰেইনত আগতে পেলাইছিল প্ৰায় হেৰিয়াত। সেই ড্ৰেইনৰ ভিতৰত মানে এই জাবৰবোৰ সোমাই মানে পূৰা জাম হৈ গৈছে মানে ড্ৰেইনটোত। সেইকাৰণে মানে পানীটো যাব নোৱাৰি, মানে পূৰা পানী হয় মানে। আৰু এইটো ইমান ভাল পানী নহয়, একদম লেতেৰা বুলি ক'লেও বেয়া নহয় পানীখিনি। যিহেতু গোটেই টাউনৰ যিমান পানীবোৰ আছে চব ইয়ালৈকে আহে, মানে ইয়াত জমা হয়হি মানে। প্ৰায় এজাক বৰষুণতে এইটো অৱস্থা হৈ যায় মানে। সেইটোবোৰ দেখিছে মানুহবোৰৰ কিমান কষ্ট হৈছে। মই এতিয়া প্ৰায় এআঁঠু পানী তলত আছোঁ বুলি ক'লেও বেয়া নহয় মানে। এইফালে ভাবিছে যেনে মানুহৰ ঘৰো আছে, প্ৰায় কেইবাঘৰ ভাড়াঘৰ মানুহ আছে। এজন পূৰা বজাৰ কৰি পিনে দেখিছোঁ পানী একেবাৰে এআঁঠু পানীত কেনেকৈ গৈছে মানে পূৰা। এইটো পানীটো ভাল পানী নে বেয়া পানী হয়? এইটো গোটেই টাউনৰ যিমান আৱৰ্জনাবোৰ আছে মানে চব ইয়ালৈকে আহে মানে। আৰু আপোনালোকে দেখিব পাৰিছে, মই কৈয়ে আছোঁ আপোনালোকক যে এই বস্তুবোৰ কাৰণে মানে পূৰা ইয়াত পানী ভিৰ হৈ গৈছে মানে পানী হোৱাৰ মেইন কাৰণটো হৈছে এই জাবৰবোৰ কাৰণে। জাবৰবোৰ যদি মানুহে ইয়াত নেপেলোৱাহেঁতেন নহয়, মানে এই পানীটো নহয় মানে। জাবৰবোৰ পেলোৱাৰ কাৰণে ইয়াত পানীটো পূৰা হৈছে মানে। যিহেতু জাবৰটো মানে কোনোফালে যোৱা নাই, উঠি চাওক আপোনালোকে। আৰু মই এতিয়া আপোনালোকক এখন স্কুল দেখোঁ। স্কুলখন হৈছে সুবিদ্যা আৰ্মি স্কুল, যোনখন আছে 4 নং ৱাৰ্ডৰ ভট্টপাৰাত। জ্যোতিনগৰ বুলি ক'লেও বেয়া নহয় বাৰু। জ্যোতিনগৰ আৰু ভট্টপাৰা একেটাই পৰে। আৰু এইখন আপোনাৰ লেফ্ট ছাইডে দেখিছে এখন স্কুল, সুবিদ্যা স্কুল, য'ত এতিয়া বৰ্তমান পানীৰ তলত আছে। গম পাইছে চাগে আপোনালোকে পানী কিমান হৈছে, স্কুলো বুৰ গৈছে মানে। কিয় কাৰণে হৈছে? এই মানুহবোৰ যোনবোৰে পলিথিনত টোপোলা বান্ধি যে ড্ৰেইনলৈ দলিয়াই দিয়ে, সেই টোপোলাবোৰ উটি নাযায়তো, সেইবোৰ ৰখি যায় ড্ৰেইনৰ ভিতৰত, গম পাইছে। ড্ৰেইনটো এখন নদী নহয়, নদী নোহোৱাৰ কাৰণে মানে পলিথিনবোৰ তাৰ মাজত সোমাই গৈছে। সেইকাৰণে পানীবোৰ যাব নোৱাৰি মানে এতিয়া এনেকৈ পূৰা অঞ্চলটোতে মানে পানী হৈ গৈছে। পানীখিনি যাব নোৱাৰা দুখত সেইকাৰণে হৈছে এই জাবৰবোৰ। ইয়াত বেছি বাঢ়িছে। এই বস্তুটো কি হৈছে গম পাইছে নাই? এই জাবৰবোৰ যে ড্ৰেইনত এইবোৰ চফা নাই হোৱা নহয় ভালকৈ। এইটো এআঁঠু ওপৰত পানী। এইডোখৰলৈ এইপিনে যায় মানে আপোনাৰ ধেমাজি থানালৈ, সদৰ থানা তালৈ যায়। এইটো পানীৰ অৱস্থা দেখিছে, এআঁঠুতকৈ ওপৰত পানী মানে প্ৰায়।
সেই দেখিছে বাইক বেয়া হ'ল তাতে। বাইক পূৰা বেয়া হৈ গৈছে, পানীত কেনেকৈ ঠেলিবলগীয়া হৈছে দেখিছোঁ আপোনালোকে। বাইকখন বেয়া হৈ গ'ল এখন পূৰা। এইখন দেখিছে গাড়ীখন পানীত কেনেকৈ আবদ্ধ হৈ পৰিলে পূৰা। মানে গাড়ীখন বিকল হ'ল বুলি ক'লেও বেয়া নহয় মানে। মাজত গৈ পিনে ৰখি গ'ল গাড়ীখন, মানে ষ্টাৰ্ট নোহোৱা হ'ল এতিয়া বৰ্তমান গাড়ীখন, যিহেতু চাইলেঞ্চাৰত পানী সোমাই গ'ল।